আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল হিমাশ্ৰী দাস। ফ্ৰেণ্ডছ, আপোনালোকক মই এই বুটাটো কেনেকৈ কাপোৰত বাছি লওঁ তাকে দেখুৱাব খুজিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। মই বুটাটো বাছিবলৈ কেইবাটাও কালাৰৰ ডায়মণ্ড সূতা লৈছোঁ আৰু বুবলৈ লৈছোঁ মই পাট সূতা, ব্লেক কালাৰৰ পাট সূতা। এতিয়া আমি বুটাটো বাছিবৰ কাৰণে চেৰিত 2 কণী উঠা, 1 কণীৰ পৰা 2 কণী উঠা, 1 কণীৰ পৰাকৈ সকলোখিনি বাছি ল'ব লাগিব। চাওক, মই তেনেকৈ বাছি লৈছোঁ। এনেকৈ আমি সম্পূৰ্ণখিনি বাছি ল'ম। চাওকচোন কেনেকৈ লৈছোঁ। আপুনি বিচাৰিলে 1 কণী উঠা, 1 কণীৰ পৰা 1 কণী উঠা, 1 কণীৰ পৰাকৈ বাছি ল'ব পাৰে, কিন্তু তেতিয়া ফুলটো দেখাত অলপ সৰু হ'ব। এতিয়া চাওকচোন, মই সম্পূৰ্ণকৈ এনেকৈ চিৰিত বাছি লৈছোঁ। চাওক, সকলোবোৰ 1 কণীৰ পৰা 2 কণী উঠা, 1 কণীৰ পৰা হৈছে। আৰু এতিয়া আমি ইয়াক পিছফালে চিৰিত ৰাখি থৈ দিম। তাৰ বাবে আমি এপাত বেলেগ চিৰি লৈছোঁ। আৰু সেই একেপাত চেৰিৰে আমি সম্পূৰ্ণ ফুলটো তুলিব পাৰিম। ইয়াতে 5 ঘৰ আছে, গতিকে আমি তাতে 2 কণী উঠা 5টাকৈ বাছি ল'ম। তিন 5 দিছি। 1 2 3 4 5 বাড়ি বাড়বো 5 6 7 কণী। terus itu 1 2 3 4 5 6 7 5
তিনি চাৰি পাঁচ পাঁচ সাত তিনি চাৰি পাঁচ ছয় সাত ঘৰ চাৰি পাঁচ ছয় সাত তিন নম্বর এক ঘর কমে যাবে না